হেল্ল' এভৰিৱান, কি খবৰ? এটা জেগা আহিছোঁ আপোনালোকক দেখাবলৈ। দেৰি নকৰোঁ, সোমাই গৈ আছোঁ। ইক' হৈ আছে কাৰণ এইটো ওপৰ মহলাত আছে কাৰণে। এতিয়া মনে মনে সোমাই গৈ আছোঁ। মই জেগাটো চিনি নাপালোঁ বুলি ক'লোঁ। এতিয়া চাওক, এওঁলোকে নাচি আছে। এইটো মানে এওঁলোকৰ এটা প্ৰেক্টিচ হয়, এটা এই থেৰাপিৰ এটা প্ৰেক্টিচ হয়, মানে এনেকৈ নাচিবলৈ দিয়ে তেওঁলোকক। নমস্কাৰ। যে মানে বিভিন্ন ধৰণৰ আপোনাৰ ভৰিৰ বিষ, আঁঠু বিষ, পেটৰ বিষ বা যেনে কঁকালৰ বিষ, ডিঙি বিষ, বেক পেইন, হাতৰ বিষ, চব থেৰাপি দিয়া হয়। মানে এটা বেডিঙত খুৱাই দিয়া হয়, এইটো মেচিনৰ। তাতে আপোনালোকক মানে আপোনাৰ ডিঙি বিষ হ'লে ডিঙি বিষ, কঁকালৰ বিষ হ'লে কঁকালৰ বিষ, তেনেকুৱা ধৰণৰ থেৰাপি দিয়ে। মই আপোনালোকক দেখাম আৰু এজনী মেম আছে, এজনী মেমৰ সৈতে আপোনালোকক অকণমান চা চিনাকি কৰি কথা বতৰা পতাই শুনাম। খালি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে চাই থাকিব। অ'কে, মই এতিয়া আছোঁ ভিতৰতে এতিয়া থেৰাপি লৈ আছে মানুহখিনিয়ে। মোৰ লগত আছে এগৰাকী বাইদেউ, তেওঁলোকৰ লগত চা চিনাকি হওক, কথা পাতোঁ। ঠিক আছে, এইফালে আছে বাইদেউ। নামটো মোক ক'লে, নামটো আছিলে প্ৰতীক্ষা গগৈ। কি ক'ৰ পৰা আহিছে ক'লে? আচ্ছা, আপোনাৰ প্ৰব্লেমটো আমাৰ প্ৰতীক্ষা গগৈ ক'ব, কি হৈছে? কি হৈছে? হাতৰ এই বাহুটো বিষ আছিলে, শকতৰ কাৰণে, ফেটছৰ কাৰণে। এতিয়া শকত কমিছেনে? অলপ কমিছে। আচ্ছা, এতিয়া প্ৰব্লেম ঠিক হৈছে? খুৰাৰ লগত চা চিনাকি হওঁ অকণমান। বোলে চুলি বগা পৰা ক'লা কৰিব আহিছিলে নে ক'লাৰ পৰা বগা কৰিব আহিছিলে? বগাৰ পৰা ক'লা হৈছে। অঁ, বগাৰ পৰা ক'লা হৈ গৈছে বাৰু, বয়সো হ'ল বাৰু, একো নাই তেওঁৰ ভাগৰ। বাকী ক'ৰ পৰা আহিছে? মই বৰপাত্ৰ নগৰ BJPL টাউনশ্বিপৰ ইনাৰতে। হয়, প্ৰথমৰ সমস্যা কি আছিলে সেইকেইটা কৈ দিওঁ। কঁকালৰ বিষ আছিলে আৰু গেছৰ প্ৰব্লেম আছিলে আৰু আপোনাৰ শৌচ পায়খানা ক্লিয়াৰ নহৈছিলে। আৰু এতিয়া এই বিজ্ঞানত থেৰাপি লোৱাৰ পৰা এইবিলাক ভাল পাইছে। চুলি এতিয়া অকণমান হ'লেও ক'লা হৈছে চাগে ন? ককা ভাগৰ এইফালে অকণমান, এই অকণমান জুম কৰি দেখাইছোঁ, অকণমান এই চাইডটো ক'লা হৈছে আৰু মানে বিজ্ঞানত অহাৰ কাৰণে এইখিনি থেৰাপি লোৱাৰ কাৰণে বহুতখিনি ভাল পাইছোঁ। আগতকৈ বহুত আৰাম পাইছোঁ। মধুস্মিতা বৰগোহাঁই। এইফালে এগৰাকী মেম আছে, তেওঁৰ পৰা এবাৰ চিনাকি। আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম প্ৰস্তুতি চেতিয়া। আপোনাৰ ঘৰ? মোৰ ঘৰ বকতা নেমুগুৰি। ঠিক আছে, এওঁৰ প্ৰব্লেমটো কৈ দিয়ক এবাৰ। তেওঁৰ প্ৰব্লেম আছিলে কঁকালৰ বিষ আছিলে। মানে আপোনাৰ প্ৰব্লেমৰ কাৰণে মোৰ প্ৰব্লেম এই টোপনি নহা, কঁকালৰ বিষ, গেষ্ট্ৰিক। হয়, এতিয়া ভাল পাইছেনে? পাইছে। আগতকৈ বহুত ৰেহাই। আপোনাৰ কিমান দিনত অহা? মোৰ 2 মাহ হৈ গ'ল, 3 মাহ হ'বলৈ হ'ল। আচ্ছা, ঠিক আছে। এগৰাকী মেম আছে, তেওঁলোকৰ তেওঁ ইয়াত মানে যোন নতুনকৈ কোনোবা যদি আহে, তেওঁ ইয়াতে ৰেজিষ্টাৰ কৰে নাম। বাইদেউৰ লগত চা চিনাকি হওঁ, কথা পাতোঁ। তাৰপাছত মই দেৰিও নকৰোঁ, মোৰ কাম আছে, সেইকাৰণে ওলাই যাম। এইফালে বাইদেউ বহি আছে। মেম, আপোনাৰ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম অৰ্চনা দুপৰীয়া। হয়, আপোনাৰ ঘৰ? মোৰ শিৱসাগৰ বিষ্ণুনগৰ। হয়, যদি কোনোবা আহিব বিচাৰে থেৰাপি ল'বলৈ, ইয়াতে ৰেজিষ্টাৰ কৰে ন নামখিনি? নাম লয় আৰু কি লয়? তেওঁৰ এড্ৰেছ আৰু ফেমিলি মেম্বাৰ, তেওঁৰ কি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনিৰ বিষয়ে জনা হয়। তাৰ লগতে তেওঁৰ নামটো এণ্ট্ৰি কৰা হয়। এণ্ট্ৰি কৰাৰ পিছত মানে এনেকুৱা টকেনবিলাক থাকে, অৰেঞ্জ কালাৰ, গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ, পাৰ্পল কালাৰ, এনেকৈ বেষ্ট কালাৰ অনুযায়ী বেষ্টবিলাক গৈ থাকে আৰু সেই অনুযায়ী আমি ইয়াত দিওঁ। আপোনালোকে পঢ়ি চাই ল'ব, জুম কৰি বা আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি চাই ল'ব। এখন ইয়াৰ কাগজখন কি ল'ব পাৰে থেৰাপিৰ জানিবলৈ হ'লে। হয়, ঠিক আছে বাইদেউ, কামত লাগিছে, কামত লাগি থাকক। অলপমান মই এইফালে দেখাই দিওঁ। এইফালে তেওঁলোকে বুজাই আছে। এইখনৰ নাম হৈছে ETS। এইবিলাক হৈছে ইণ্ডিয়ান টাইলছ হয়। ইণ্ডিয়ান টাইলছৰ দ্বাৰাই ভিকেনত থেৰাপি দিয়া হয়। আৰু এই ইণ্ডিয়ান টাইলছবিলাক যে দেখিছে বগা, ইয়াত 19টা ধাতু আছে, প্ৰাকৃতিক তত্ত্ব আছে আৰু এই 19টা তত্ত্বক একেলগে কৰি ইউৰিয়া প্ৰস্তুত কৰিছে। তাৰপিছত এইটো যেতিয়া গৰম হয়, গৰমটো আমাৰ মানুহৰ শৰীৰৰ ভিতৰলৈ সোমাই যায়। তাৰ পৰা FIRB ৰে আছে, ৰে আমাৰ 7 পৰা 9 চেণ্টিমিটাৰ শৰীৰৰ ভিতৰলৈ সোমাই যায় আৰু তাৰ পৰা আমাৰ বডি টেম্পাৰেচাৰ ঠিক থাকে। আৰু বডি টেম্পাৰেচাৰ যেতিয়া ঠিক হৈ থাকে, তেতিয়া আচলতে ব্যক্তি এজনৰ ব্লাড চাৰ্কুলেশ্যন ঠিক হৈ থাকে। আৰু ব্লাড চাৰ্কুলেশ্যন, বডি টেম্পাৰেচাৰ আৰু নাৰ্ভ ছিষ্টেম বিশেষকৈ আমাৰ ভিকেনত ভাল কৰা হয়। আৰু বিশেষকৈ ভিকেনত স্পাইনৰ দ্বাৰা থেৰাপি বুলি কোৱা হয়। আৰু স্পাইনত যিখন বেদে আচলতে থেৰাপি টপ এণ্ড টপ 8,500
পেইড আৰু এইটো হৈছে টেম্পৰেৰী প্ৰজেক্টৰ আৰু ইয়াত আচলতে 5টা পদ্ধতি আছে এইকেইটা ইয়াতে আছে 5টা পদ্ধতিৰে ইয়াত 6টা চিকিৎসা দিয়া হৈছে আৰু চিকিৎসাকেইটা আছে হৰিতাল কাইৰোপ্ৰেক্টিক মাছাজ FIR আৰু EPS বায়'এনটিএছ আৰু তাৰ জৰিয়তে আচলতে এখন বেডত 6টা চিকিৎসাৰ দ্বাৰা আচলতে স্পাইনত যেতিয়া থেৰাপি দিয়া হয় আৰু তেতিয়া স্পাইনডাল এলাইনমেণ্ট হৈ থাকে আৰু আচলতে এজন ব্যক্তিৰ স্পাইনডাল যেতিয়া সঠিক হৈ থাকে সুস্থ হৈ থাকে তেতিয়াহে আচলতে কোনো সমস্যা ব্যক্তি এজনৰ নাথাকে আৰু সেয়েহে বিজ্ঞানৰ আচলতে মূল মন্ত্ৰটোৱে হ'ল যে ইয়াত আচলতে কোনো এটা সমস্যা ভাল নহয় সমস্যাৰ যিটো গুৰি সেই গুৰিটোৱে ভাল হয় বুলি কোৱা হয় আৰু গতিকেলৈ কোনোবা ব্যক্তিৰ যদি সমস্যা আছে যিসকলৰ ভাল পোৱা নাই ডাক্তৰৰ চিকিৎসা কৰিও ভাল পোৱা নাই তেওঁলোকে ভিগেনলৈ আহিব পাৰিব আৰু ই সম্পূৰ্ণ বিনামূলীয়া আৰু এটা প্ৰাকৃতিক থেৰাপি হয় আৰু ইয়াত আচলতে সম্পূৰ্ণ আমাৰ ৰাজহাড়ডাল এলাইনমেণ্ট কৰা হয় ৰাজহাড়ডাল সুস্থ হৈ থাকিলেহে নাৰ্ভ ছিষ্টেমখিনি ভাল হৈ থাকিলেহে এজন ব্যক্তি সুস্থ হৈ থাকে আৰু আমাৰ ভিগেন থেৰাপিৰ মূল মন্ত্ৰটোৱে হৈছে ঠাইডোখৰ কৈ দিছোঁ মানে জেগাডোখৰ য'ত মানে এই থেৰাপিটো দিয়া হয় শিৱসাগৰৰ মানুহখিনিয়ে যদি চাই আছে তেন্তে গম পাব লক্ষ্মীনগৰৰ ৰাইট ছাইডে আহিব ৰাইট ছাইডে যোনটো আপোনাৰ ৰেল লাইন এটা পাব সেই ৰেল লাইন ক্ৰচিংটো নপাওঁতে ওপৰৰ বিল্ডিংটো মই বিল্ডিংটো আপোনালোকক তলত গৈ দেখাই আছে সেই তলৰ পৰা দেখাই দিম মই ৰাস্তাটো আপোনালোকক দেখাই দিম যাতে চিনি পাবলৈ আপোনালোকে আহিব থেৰাপি ল'বলৈ বহুত ভাল হয় তাকে আপোনালোকক মই ইয়াৰ পৰা দেখাই দিছোঁ এই বিল্ডিংটো হয় সেই ওপৰ ফ্ল'ৰতে তেওঁলোকে থেৰাপি দিয়ে বাকী তলত আছে দোকান এইটো মোৰ ৰাস্তাটো আছে এইফালে আছে ৰেল লাইনটো এইফালে আছে তেওঁলোকৰ এইটো লক্ষ্মীনগৰ যোনটো গেট যোনটো চেক পইণ্ট আছে যে এই চেক পইণ্টটোৰ ওচৰতে বা আপোনালোকে যদি সোঁফালে সোমাই দিয়ে তেতিয়াহ'লে এই বিল্ডিংটো দেখা পাব এই বিল্ডিংটোতে দিয়া হয় থেৰাপি মোৰ লগত আছে এটা ভাইটিটোৰ নামটো কৈ দে দিব্যবান দত্ত ক'ত ঘৰ ডিমৌ 28 চিটিয়াগাঁও আচ্ছা তোৰ কি প্ৰব্লেম হৈছে তই আহিছ যে ইয়াত মই আইতালতহে আহিছিলোঁ তই এনেই আহিছ মানে চাবলৈ আহিছ চাবলৈ আজি আহিছ নে আগতে আহিছ আগতে আহিছোঁ আগতে আহিছ ন ওকে ওলাই আহিলোঁ এতিয়া মই যাওঁগৈ আৰু বেছি দেৰি নকৰোঁ নহ'লে সন্ধিয়াও হ'বলৈ গ'ল বহুত চালোঁ নিজেও মই কেনেকৈ কৰে থেৰাপি তেওঁলোকে কেনেকৈ লৈছে মই চালোঁ ভাল আপোনালোকে আহিব পাৰে থেৰাপি ল'বলৈ ইয়াতে লক্ষ্মীনগৰতে আছে বাকী ডিম্পুদায়ো ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈছে থেৰাপিৰ ওপৰত মই ভিডিঅ' চাইছিলোঁ তেওঁ এটা বনাই থৈছে আপোনালোকে ডিম্পুদা চেনেলটো যদি চাই থেৰাপি বুলি মাৰি দিয়ে তেতিয়া ভিগেন থেৰাপি বুলি মাৰি দিয়ে তেতিয়া তাতো ওলাব আপোনালোকৰ থেৰাপিৰ বিষয়ে অ'কে আপোনালোকে ইয়ালৈ আহিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু ফোন নম্বৰটো দি দিম আপোনালোকে আহিব বুলি আশা ৰাখিলোঁ আৰু আহিলে মোৰ নামটো ল'ব সত্যম সিং বুলি অ'কে টাটা বাই বাই আকৌ আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম আশা ৰাখিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব